হাই, গুড মৰ্ণিং। আজি মই মোৰ ঘৰত এটা গছ দেখাম আৰু কেইটামান গছ আছে, সেইটো মই দেখাব আপোনালোকক দেখাম। মোৰ লগত আছে গুণগুণ। এইটো চাওক গুণগুণ। হাই ক হাই। গুণগুণ আৰু মই মিলি পেলাই ব'লক কেইটামান গছ দেখাই আছোঁ। এইটো কি গছ হয় জানে? কাৰি পাতা বুলি কয়। কাৰি পাতা হিন্দীত কাৰি পাতা বুলি কয়, আৰু আমাৰ অসমত কয় নৰসিংহ শাক পাত বুলি কয়। শাক বুলি কৈ আছোঁ মই, পাত বুলি কয়। এইটো ইয়াৰ চাকনি আৰু এইটো পেষ্ট কৰি পেলাই খায়, বহুত টেষ্টি লাগে। নহৰু দি আৰু জলকীয়া দিব লাগে, বহুত টেষ্টি হয়। চেণ্টটো বহুত ধুনীয়া, পাতটো দেখিবলৈ বহুত ধুনীয়া হয়। চাউথ ইণ্ডিয়ান মানে কেৰেলাত বহুত খায়। হোটেলত ধোচা এইবিলাকতো কাৰি বনায়, তাত দিয়ে, বহুত খাবলৈ টেষ্টি হয়। ইহঁতে বহুত ইউজ কৰে এইটো। আৰু এটা গছ মই দেখাই আছোঁ, এইটো হ'ল আটাফল গছ। আটাফল এইবাৰ হোৱা নাই গছটো, আটাফল কেলৈ জানো হোৱা নাই, কিন্তু এইটো গছ কি কয় ফলটো বহুত ভিটামিন আছে, বহুত ভাল। ভিতৰলৈকে হোৱা নাই, গছটো এইবাৰ কাটি গৈছিলে। এই টেংকিটো যাওঁতে গছটো অকণমান কাটিলে, কিন্তু নেক্সট ইয়াৰ হ'ব, মই দেখাম আপোনাক। কেইটামান বেছি গছ নাই এতিয়া, আগত ধেৰ গছ আছিলে। এইটো হ'ল আমাৰ জানেই চবে মধুৰি গছ। এইটো মানে মধুৰি লাগিছে আৰু এমাহ পিছত মধুৰিটো ডাঙৰ হৈ যাব। মোৰ লগত গুণগুণো চাই আছোঁ। মধুৰি খোৱা ভাল পোৱা মধুৰি খোৱা? অঁ, ইহঁতো একো নকয় আৰু। এইটো আমাৰ লেচু গছ। এইবাৰ লেচু হোৱা নাই, ধুমুহা বতাহৰ কাৰণে এইবাৰ লেচু হোৱা নাই। এইবাৰ ঢেৰ ধুমুহা দিছিলে ইয়াত। বহুত পুৰণা গছ হয়, ক'ব গ'লে 50-60-70 ইয়াৰ্ছ পুৰণা গছ। আকৌ ঢেৰ লেচু লাগিছিলে গছত, এতিয়া নালাগে আৰু। নেক্সট ইয়েৰ কি হয় দেখাম আৰু। নেক্সট ইয়েৰ লেচু লাগিব নে নাই, এই টাইমটো গ'ল লেচু। গুণগুণে গছ লগোৱা বহুত ভাল পায়। গুণগুণ গছ লগোৱা ভাল পোৱা? গছ কৰি আছে আৰু ইমানেই গছ আছে। আৰু এটা গছ মই দেখাই আছোঁ। গছ মানে সেইটো ইম্পৰ্টেণ্ট গছ হয়, চবৰ ঘৰতে আছে জানো। এইটো হ'ল এল'ভেৰা গছ আছে। এল'ভেৰাটো বহুত ভাল, বহুত ইম্পৰ্টেণ্ট। এল'ভেৰা ফেচ এইটো লগাব পাৰে, আৰু পেষ্ট কৰি কেতিয়াবা হাত যদি জ্বলি যায়, হাতটো এল'ভেৰাটো অকণমান লগাই ল'ব, তেতিয়া ভাল হয়, বিষটো অকণমান ঠিক হয়। আৰু সেইটোৱে আৰু আজিৰ ভিডিঅ'। মোৰ ছাবস্ক্ৰাইব কৰিব, মোৰ চব ভিডিঅ'বিলাক চাই থাকিব। আপুনি জানে মোৰ চেনেলৰ নাম, মোৰ চেনেল হ'ল ব্লগ2 ডিপ ব্লগছ এণ্টাৰটেইনমেণ্ট, আৰু বেল বাটনটো চুইচটো দবাই দিব। যোৱাৰ আগত গুণগুণ এনেই বাই বাই বল, বাই বাই।